তো গাইজ বহুত বেছি গৰম তো সেইকাৰণে মই গুচি আহিলোঁ মায়ে অকণমান আগবঢ়াই থ'লে তো ভাগৱত পঢ়ি আছে মন্দিৰত ভাবিছোঁ একেবাৰে ভাটিবেলাই আহিম চাওঁ পাৰোঁ যদি আহিম আৰু যদি আহোঁ আপোনালোকক ভিডিঅ' বনাই দেখাম তো আমাৰ আইটোৱে একদম দিগদাৰ কৰিছে গৰমত কান্দি আছিল তো সেইকাৰণে ভাবিলোঁ ঘৰতে লৈ যোৱা ভাল আৰামত থাকিব আৰু এয়াই আৰু তাত আছিল বান্দৰ তো ভাবিলোঁ কি খেদিব তো মই আকৌ উভতি গৈছিলোঁ মন্দিৰলৈ তাৰপিছত মায়ে আৰু জেঠীমাহঁতো আছিল তো বান্দৰকেইটা খেদি দিলে এইখিনি আহিলোঁ আমাৰ আইটো কেনেকুৱা লাগিছে গাইজ এইটো হাই কৈ দিয়া হাই কৰিবি না ঐ কৈ দিয়া ঐ বাৰু এইখিনি আছিল বাই বাই আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব টাটা